হাতী মানুহৰ সঘনাই যি সংঘাত সৃষ্টি হৈ আছে ৰাজ্যখনত তাৰ সমান্তৰালকৈ শোণিতপুৰ জিলা আৰু বিশ্বনাথ জিলাতো সঘনাই হাতী মানুহৰ সংঘাতৰ ফলত শ শ কৃষক আৰু বহু দৰিদ্ৰ মানুহ লগতে বহু ঘৰ দুৱাৰ ভাঙি ইতিমধ্যে নষ্ট কৰিছে বনৰীয়া হাতীয়ে। মই বৰ্তমান উপস্থিত আছোঁ বিহালী সংৰক্ষিত বনাঞ্চল বৰ্তমান অভয়াৰণ্য ঘোষণা কৰিছে অসম চৰকাৰে। আজি সেই বিহালী অভয়াৰণ্যত আজি এটা স্থানীয় স্বেচ্ছাসেৱী সংগঠনে হাতী মানুহৰ যি সংঘাত সৃষ্টি হৈ আছে সেই সংঘাত ৰোধ কৰিবৰ বাবে কলগছ ৰোপণ কৰিবৰ বাবে বৰ্তমান আহি উপস্থিত হৈছেহি যি বৰগাং ৰাঙাগড় বন বিভাগৰ কাৰ্যালয় সন্মুখত। এই কাৰ্যালয়ৰ পৰা এতিয়া আৰম্ভ কৰিব বিহালী অভয়াৰণ্যলৈ। এয়া হৈছে বিহালী অভয়াৰণ্য, আচলতে বিহালী সংৰক্ষিত বুলি সকলোৱে জানে। আৰু এই বিহালী সংৰক্ষিতৰ ভিতৰত আজি যি কলগছ ৰুব সেই কলগছ ৰোপণ কৰা আৰু সেই উদ্দেশ্য বিষয়ে আমি সেই স্থানত গৈ সেই স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্যসকলৰ লগত মতামত গ্ৰহণ কৰিম আৰু এই ক্ষেত্ৰত বৰগাঙৰ বন বিভাগে সহযোগ আগবঢ়াইছে। অৱশেষত বিহালী সংৰক্ষিত বনাঞ্চল তথা শেহতীয়াভাৱে অসম চৰকাৰে যি অভয়াৰণ্য ঘোষণা কৰিছে সেই অভয়াৰণ্যত আহি মই উপস্থিত হৈছোঁ। যি কলপুলি ৰোৱা কাৰ্যসূচী আৰম্ভ কৰিছে এয়া দেখিছে স্বেচ্ছাসেৱী সংগঠনৰ তৰফৰ পৰা এনেধৰণৰ যুৱকসকল আৰু বৰগাঙৰ যি বন বিভাগ আছে সেই বন বিভাগেও ইয়াত সহযোগ কৰিছে। যিহেতু হাতী ইয়াত যথেষ্ট হাতী মানুহৰ সংঘাত সৃষ্টি হয়, সেই হাতী মানুহৰ যি সংঘাতক লৈ এটা প্ৰয়াস কৰিছে যাতে কলগছ ৰোৱাৰ পাছত যাতে খাদ্য হয়, এই খাদ্য ইয়াতে যেতিয়া থাকিব যাতে হাতী বাহিৰত ওলাই যাব নোৱাৰে তাৰ বাবে এনেধৰণৰ প্ৰয়াস কৰিছে আৰু প্ৰচেষ্টা হাতত লৈছে এটা স্বেচ্ছাসেৱী সংগঠনে। আৰু যিহেতু প্ৰায় 1000 কলপুলি ৰোপণৰ এটা পদক্ষেপ লৈছে। আমাৰ লগত আছে ইয়াতে স্বেচ্ছাসেৱী সংগঠনৰ বিষয়ববী আছে, বৰগাঙৰ বন বিভাগৰ বিষয়াসকল আছে, কৰ্মচাৰীসকল আছে, তেওঁলোকৰ লগত আমি কথা পাতিম। যিহেতু প্ৰথমতে আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ ইয়াত যিহেতু কলপুলি আজি আৰম্ভ কৰিছে বিহালী সংৰক্ষিত বনাঞ্চলত, কি পদক্ষেপ কি কৰিব? এইটো আমাৰ কি হয় এটা ৰাইজক, যোনটো আমাৰ কৃষকসকল ৰাইজক হওক বা যোনসকলে এই হাতী মানুহৰ সংঘাতত ভুগি আছে সেইসকলৰ কাৰণে এটা বাৰ্তা হয় যে এনেধৰণে আমি প্লান কৰিলে আমি এই যিটো সংঘাত চলি আছে সেই সংঘাতটো আমি কিছু পৰিমাণে কমাব পাৰিম। যে আমি হাতীবোৰ কিয় বাহিৰলৈ যায়, যে খেতি অঞ্চললৈ, যে তাত খাদ্য সন্ধানত যায়। যদি আমি খাদ্যসমূহ ইয়াত বন অঞ্চলতে যদি আমি যোগান ধৰিব পাৰোঁ তেনে ক্ষেত্ৰত এই হাতীবোৰ ইয়াতে অলপ খাদ্য খাই তাত কমকৈ আমনি কৰিব, আমাৰ শস্যসমূহ কম নষ্ট কৰিব। তো এইটো মই ৰাইজলৈ অনুৰোধ যে তেওঁলোকে সেই ওচৰ চুবুৰীয়া যোন বনাঞ্চল আছে সেই অঞ্চলত এনেধৰণে কলগছ বা যি ধৰণৰ হাতীৰ খাদ্য বা বন্যপ্ৰাণীৰ খাদ্য এনেধৰণে যোগান ধৰিলে এনেকৈ তাত ৰোপণ কৰিব লাগে বুলি মই আজি 50 জোপা ৰোৱা হ'ব। আৰু ইয়াৰ পিছত মোৰ টাৰ্গেট প্ৰায় 1000 মান হ'ব। হয়, টাৰ্গেট এতিয়া বৰ্তমান ইয়াত চাওঁ আমাৰ বন বিভাগে ক'ত ক'ত দেখাই দিয়ে বা আমাৰ যিটো চাপৰি অঞ্চল আছে 6 শ্বেডিউলত কাজিৰঙা অঞ্চলৰ সেই অঞ্চলতো যদি দিয়ে অনুমতি দিয়ে তাতো ৰুম। ধন্যবাদ জনাইছোঁ। ইতিমধ্যে যি কলগছ ৰোপণ কাৰ্যসূচী আজিৰ পৰা তেওঁলোকে আৰম্ভ কৰিছে। যিহেতু এই সময়ত যিকোনো গছ গছনি ৰোপণ কৰাৰ লগে লগে সোনকালেই সেই গছসমূহ আচলতে জীয়াই উঠে আৰু তাৰ বাবে এই প্ৰয়াস কৰিছে তেওঁলোকৰ এই সংগঠনৰ ফালৰ পৰা, সেইটো আমিও তেওঁলোক শলাগ লৈছোঁ। আৰু ইয়াত আছে বন কৰ্মীসকল আছে, বন বিষয়াসকল আছে, বৰগাঁৱৰ বন বিষয়া, তেওঁলোকো সহযোগ কৰিছে। এটা কথা ক'ব লাগিব যে যি হাতী মানুহৰ যি সংঘাত সঘনাই সৃষ্টি হৈ আছে, যদি এনেধৰণৰ পদক্ষেপ লৈ প্ৰচেষ্টা লয় গতিকে ভৱিষ্যত এই হাতী মানুহৰ সংঘাতটো দূৰ হ'ব বুলি আজি এনেধৰণৰ যুৱকসকল ওলাই আহিছে কলপুলি ৰুবলৈ। আপুনি কি ক'ব? এতিয়া মইতো ভাবিছোঁ মানে সংঘাতটো পিছলৈ দূৰ হ'ব। এতিয়া কাৰণ আপোনালোকে যিটো পদক্ষেপ লৈছিলে এই পদক্ষেপটো এটা নিশ্চয় ভাল পদক্ষেপে লৈছে। কাৰণ এতিয়া কলপুলি আমাৰ বনাঞ্চলত আছে বুলি ক'লে ক'ব নোৱাৰি, এইটো নায়েই, প্ৰায় নায়েই। এতিয়া আমি ইয়াতে ফল মূলৰ গছো নাই। এতিয়া হাতীবিলাক মানে কি হয়, ইয়াতে খাদ্য সন্ধানত বাহিৰলৈ ওলাই যায়। খেতি পথাৰৰ টাইমতো সেই একেই হয়, মানে এতিয়া ধান কটা বতৰতো সেই একেই আছিলে। এতিয়াতো ইয়াত মানে এতিয়া ফল মূল বুলি ক'লে ঔটেঙা আছিলে, এই ঔটেঙাকেইটা খাই থাকিব পাৰে। এতিয়া কলগছ ৰোৱাৰ কাৰণত মানে এতিয়া হাতী ভৱিষ্যত ডাঙৰ যেতিয়া ভৱিষ্যত ডাঙৰ হ'ব তেতিয়া মানে এই হেৰি হ'ব, হাতীবিলাকতো বাহিৰলৈ যোৱাৰ বন্ধ হ'ব। কাৰণ হাতীবিলাক বাহিৰলৈ যোৱাৰ লগে লগে ৰাইজৰো অসুবিধা হয় আমাৰ। এতিয়া ৰাইজৰ অসুবিধা হোৱাৰ লগে লগে এতিয়া হেৰি হ'ব, কি আছিলে এইটো সমস্যাটো সমাধান নহ'ব। মানে হাতী যেতিয়া খাদ্য সন্ধানত যাব তেতিয়া সিহঁতৰ মানে ঘৰ বাসস্থানবিলাকো ভাঙা হয়। মানে যেতিয়া সিহঁতে আমাৰ খেতি শস্যবিলাক নষ্টটো হ'বই, প্ৰায় সিহঁতৰ ঘৰ বাসস্থানো ধ্বংস হয়। ফলত এনেধৰণৰ পদক্ষেপসমূহে যথেষ্ট সহায় কৰিব। ধন্যবাদ জনাইছোঁ। এনেধৰণৰ পদক্ষেপসমূহ লওক সকলোৱে, প্ৰতিজন দল সংগঠন বা সচেতন নাগৰিক ওলাই আহক, এনেধৰণৰ জনাঞ্চলত তেওঁলোকে এই কলগছ ৰোৱক হাতী খাদ্যৰ বাবে, সেইটোৱেই সকলোৱে কামনা কৰিছে।
বিহালী অভয়াৰণ্যৰ পৰা সহযোগী সাংবাদিক ত্ৰিদিবেশ্বৰ সহযোগ শ্ৰীমন্ত দাস, ETV ভাৰত অসম।